নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে মই তৃতীয় শ্ৰেণীৰ সপ্তাহ 1 নম্বৰ সপ্তাহ আমি অধ্যয়ন কৰিছিলোঁ 3 নম্বৰ দিনলৈকে আজি আমি প্ৰথম সপ্তাহ 4 নম্বৰ দিনটো আমি পুনৰ আলোচনা কৰিম গতিকে তোমালোকে মনোযোগ দি চাবা ইয়াত তোমালোকৰ দিছে তলৰ শব্দবোৰ পঢ়োৱা ইয়াত কিছুমান শব্দ দিছে এই শব্দখিনি দিয়া এই শব্দবোৰ তোমালোকে পঢ়িব লাগিব মই পঢ়ি দিছোঁ প্ৰথমে তোমালোকে মনোযোগ দি শুনিবা ঘাঁ গাঁও ধান পাত টকা তামোল কোমোৰা গোলাপ পোহৰ জোনাক ভাটৌ টকৌ মৌচাক মৌন পৌৰসভা ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ পঢ়ি দিছোঁ মোৰ লগে লগে তোমালোকেও গাবা ঘাঁ গাঁও ধান পাত টকা তামোল কোমোৰা গোলাপ পোহৰ জোনাক ভাটৌ টকৌ মৌচাক মৌন পৌৰসভা এতিয়া নেক্সট কাৰ্য 12 নম্বৰ কাৰ্যটোলৈ আহিছোঁ 12 নম্বৰ কাৰ্যটো তোমালোকক দিছে শেষৰ ধ্বনিটোৰ অমিল শব্দটো কওঁ আৰু লিখোঁ আহা এতিয়া শব্দকেইটা দিছে আমি চাওঁ ভাটৌ টকৌ ধান মালৌ এতিয়া ঔকাৰ প্ৰত্যেকটোতে ঔকাৰ আছে চোৱা ভাটৌটোতো ঔকাৰ আছে টকৌটোতো ঔকাৰ মালৌটোতো ঔকাৰ আছে কিন্তু ধানটো নাই গতিকে ধানটো অমিল হয় গতিকে এই অমিল শব্দটো এই খালী ঠাইত ধানটো লিখি দিব লাগিব ঠিক আছে নিশ্চয় বুজি পাইছা নেক্সটটো দিছে চোৱা ঘাঁ বাঁহ চেৰেকী মাহ প্ৰত্যেকটোতে চোৱা হ আছে লাষ্টত হ আছে কিন্তু চেৰেকী শব্দটোত নাই গতিকে চেৰেকী শব্দটো ইয়াত কি হ'ব অমিল আৰু ইয়াত চোৱা প্ৰত্যেকটো মানে শব্দ ইয়াত আকাৰটা আছে কিন্তু ইয়াত চেৰেকীত আকাৰটা নাই গতিকে চেৰেকী শব্দটো এই খালী ঠাইত লিখিব লাগিব নেক্সটটো দিছে চোৱাচোন তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা পোহৰ কোমল নুমল বিমল কোনটো অমিল যেন লাগিছে বাৰু পোহৰ কোমল নুমল বিমল নিশ্চয় বিমল শুদ্ধ উত্তৰ বিমলটো অমিল কিয় তোমালোকে নিশ্চয় বুজি পাইছা ইয়াত বিমল লিখি দিবা ঠিক তেনেদৰে তামোল কেৰেলা লেৰেলা চেৰেলা এতিয়া চোৱা তামোলটো অমিল হয় গতিকে তামোলটো ইয়াত লিখিব লাগিব নেক্সট ইয়াত দিছে তোমাৰ আখৰ জালৰ পৰা শব্দ বিচাৰি শব্দ সাজি কাষৰ বাকচত লিখিব লাগিব এটা দিছে কোমোৰা কোমোৰা শব্দটো ইয়াৰ পৰা বিচাৰিছে চোৱা কোমোৰা এটা তোমালোকে নিজে লিখিবা মই এটা দেখাই দিছোঁ চোৱা শেৱালি এইটো শেৱালি হয়নে শেৱালিটো ইয়াত লিখিবা ঠিক আছে নেক্সট আমি চাম এইটোতো কোমোৰাটো আগতে দিয়ে থৈ দিয়া আছে কোমোৰা শব্দটো দি থৈ দিয়া আছে গতিকে কোমোৰাটো নালাগে মই আকৌ দিছোঁ কুলি এটা শব্দ নেক্সট লিখিব পাৰা ইয়াত কুলি লিখিলা নেক্সট লিখিলা কৌৰৱ এইডোখৰত এটা লিখিলা কৌৰৱ নেক্সট লিখিবা টকৌ এটা শব্দ ইয়াত লিখিবা আৰু লিখিব তাল ইয়াত লিখিব পাৰা তাল তাৰপিছত লিখিবা তাল বিয়াখত থাকে হেন ইয়াত এটা লিখিবা হেন নেক্সট আৰু চাব পাৰা এইটো দন্তীয়াটো আছে দল ইয়াত লিখিব পাৰা দল তেনেদৰে ইয়াত কিমান শব্দ তোমালোকে বিচাৰি পোৱা তাৰ লিখিব পাৰা এইটো চোৱা লেচেৰা এইটো এটা শব্দ থাকি গ'ল লেচেৰা শব্দ লিখিব পাৰা কিমান লিখিব পাৰা নেক্সট তোমালোকক দিছিলে শ্ৰুতলিপি তোমালোকে ঘৰত অভ্যাস কৰিবা এই আখৰ জালখিনি দেখিছানে এই আখৰ জালৰ পৰা কিমান শব্দ বিচাৰি মানে কিমান শব্দ তোমালোকে উলিয়াব পাৰা নিজে ঘৰত এবাৰ ট্ৰাই কৰিবা শব্দকেইটা চাই লোৱা আখৰখিনি কি আছে চাই লোৱা আৰু এই আখৰৰ পৰা তোমালোকে শব্দ বনাবলৈ চেষ্টা কৰিবা নেক্সট আমি কাৰ্য নম্বৰ 15লৈ আহিছোঁ 15 দিছে যে বাকচৰ পৰা উপযুক্ত আখৰ বহুৱাই শব্দবোৰ সম্পূৰ্ণকৈ কওঁ আৰু লিখোঁ আহা এতিয়া চোৱা ইয়াত দিছে কা মু ৱা পু দু লা গু নৌ প
পটৌকাৰে পো আৰু বতাকে বা দিছে গতিকে ইয়াত এটা দিছে নৌকা এইটো কিব মধুনীয়া ত দি থৈ দিছে টৌ মধুনীয়া ত কথাকাৰে কা আছে নেকি টকা দেখিছানে তামোল ততকে তা মটুকাৰে মু ল তামোল আৰু এইটো কি হৈছে মু বতাকাৰে বা হচুই ল মোবাইল তাৰপিছত এইটো কি হ'ব পুৱালি পুৱালি পখিলা শালিকা তালিবে আছে নেকি ইয়াত নাই এইটো কি হ'ব পৌৰাণ পটৌকাৰে পৌ ৰতাকাৰা নথচৈকে নি ক পৌৰাণিক আৰু এইটো হ'ব দোকান এইটো দোকান শব্দটো আহিব আৰু হৈছে গোহালি ইয়াত গোহালি শব্দটো গতিকে এইটো আহিব দেই ইয়াত গোহালিটো শব্দ আহিব কি পালোঁ আমি নৌকা টকৌ আৰু এইটো কি পাইছিলোঁ পোহৰ পোৱালি পখিলা তামোল মোবাইল পৌৰাণিক আৰু এইটো কি পাইছিলোঁ দোকান আৰু এইটো আছিলে গোহালি নিশ্চয় বুজি পাইছা নেক্সট কাৰ্যটোলৈ আহিছোঁ কাৰ্য নম্বৰ 16 আছে ইয়াত তোমালোকক খেলি মেলি কৰি দিয়া আখৰকেইটা সজাই শব্দ গঠন কৰিব লাগিব এতিয়া চোৱা ইয়াত দি থৈছে বাৰিষাটো বা বতে বা এইটো ৰথচকে ৰি এইটো উল্টা পুল্টাকৈ দিছে এইটো প্ৰথমে লিখিব বা ৰি খা বাৰিষা ইয়াত শব্দটো লিখিব লাগিব ইয়াত দিছে উল্টা পুল্টাকৈ দিছে কি লিখিব কৌশল কৌশল কটৌকাৰে কৌ তালিবে খ ল কৌশল ইয়াত কৌশল শব্দটো লিখিব লাগিব নেক্সট আছে ত দন্তীয়া ত ব লতাকে লা তবলা শব্দটো ইয়াত লিখিব লাগিব নেক্সট দিছে চোৱা এজোপা শব্দটো ইয়াত লিখিব লাগিব এজোপা নেক্সট আছে সেউজীয়া শব্দটো ইয়াত লিখিব লাগিব এতিয়া নেক্সট দিছে চোৱা শব্দবোৰ প্ৰশংসা মই পঢ়ি যাম তোমালোকে মনোযোগ দি চাবা কেৰেলা পাহাৰ শেৱালি টুকাৰী কোমোৰা গোলাপ মৌচুমী জোপোহা দাপোন ভাটৌ মৌনতা মালৌ আকৌ পঢ়ি দিছোঁ কেৰেলা পাহাৰ শেৱালি টুকাৰী কোমোৰা গোলাপ মৌচুমী জোপোহা দাপোন ভাটৌ মৌনতা মালৌ ঠিক আছে এতিয়া আমি নেক্সট কাৰ্যলৈ আহিছোঁ নেক্সট কাৰ্য দিছে তোমালোকে চোৱা আকাৰ থকা তিনিটা শব্দ লিখা এতিয়া ইয়াত আকাৰ থকা শব্দ তিনিটা শালিকাটো আকাৰ আছে তাৰপিছত আৰু লিখিব পৰা কাণ লিখিব পৰা কটাকাৰে কা ন কাণ এনেকৈ লিখিব পৰা আৰু ইয়াত তিনিটা শব্দ দিছে গতিকে তিনিটা শব্দ তোমালোকে আকাৰ থাকিলে হ'ল এতিয়া চোৱা তলত দিয়া শব্দবোৰৰ মাজৰ পৰা ঔকাৰ থকা শব্দবোৰ এই ঔকাৰটো দেখিছেনে এই ঔকাৰ থকা শব্দটো বাছি লিখিব লাগিব এতিয়া মমটো আছে জানো মমত নাই এই ঔকাৰডাল আছে জানো নাই মালাটোত নাই ভাটৌ কিন্তু ভাটৌ শব্দটোত আছে গতিকে এই ভাটৌ শব্দটো ইয়াত লিখি দিবা ঢোলটোত নাই ঢৌটোত আছে গতিকে এই ঢৌ শব্দটো ইয়াত লিখি দিবা তামোলটোত নাই টকৌটোত আছে টকৌ শব্দটো ইয়াত লিখি দিবা এই টকৌ শব্দটো ইয়াত লিখি দিবা ঠিক আছে নেক্সট আকৌ তোমালোকক পঢ়িব দিছে বা ঘা বা গোল খোল ভাটৌ টকৌ খেল তেল আকৌ পঢ়ি দিছোঁ ঘা বা গোল খোল ভাটৌ টকৌ খেল তেল এতিয়া চোৱা ত ধ ঘ লৰে আৰম্ভ হোৱা শব্দ গঠন কৰি কাষৰ বাকচত লিখা মূৰ্ধন্য তৰে আৰম্ভ হোৱা শব্দ লিখিব লাগিব ইয়াত দুটা শব্দ লিখিব দিছে আৰু ঘৰে আৰম্ভ হোৱা শব্দ দুটা লিখিব দিছে আৰু ধৰে আৰম্ভ হোৱা শব্দ দুটা লৰে আৰম্ভ হোৱা শব্দ দুটা ঠিক আছে তোমালোকে এইকেইটা তোমালোকে কৰিবা ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই নেক্সট ভিডিঅ'টোত আমি তোমালোকৰ বাবে লৈ আহিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু চেনেললৈ যদি প্ৰথমবাৰ আহিছা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ